এইটো এটা আমাৰ গাঁৱৰ চাহৰ দোকানী তেওঁ এনি টাইম বিড়ি টানি থাকে মানে টেনশ্যনত বিড়ি টানে বোলে তাৰ দোকানত ইনকাম নাই বেচা কিনি নাই দোকানটো খালী কি কৰিব এইটো সময়ত আমাৰ গাঁৱৰ চলি এটা আহিছে কি কৈছে শুনক দাদা কি লাগে বা মোৰ এটা ইউটিউব চেনেল খুলি দিম ইউটিউবত একাউণ্ট কৰিব যা চলি বোলে কি আৰম্ভ কৰি দিছে আৰু এতিয়া ইউটিউবত একাউণ্ট খুলিব লাগে এই গাঁৱৰ চলিবিলাক ইউটিউবৰ পিছত ইমান লাগি আছে ইনকাম হয় চাগে মই সুধিম দাদা মোৰ এটা ইউটিউব চেনেল খুলি দিম ইউটিউব চেনেল চেনেল খুলিবি তই মোবাইল লৈছে নেকি তই কেতিয়া লৈছা মোবাইল কিমান লৈছি ঠিকে আছে দে ইউটিউব একাউণ্ট খুলিবি তই যে ইউটিউব একাউণ্ট খুলিবি তোৰ এনাৰ্জি আছে হে এনাৰ্জি আছে তোৰ দেউতাৰ ভোটাৰ আই কাৰ্ড আছে পান কাৰ্ড আছে এইবিলাক ক'ত এইবিলাক লাগিব সেইবিলাক লাগে সেইবিলাক আনিব লাগিব আৰু তই এটা কাম কৰ এতিয়া কি আছে লগত একো বস্তু নাই এটা কাম কৰ তোৰ ঘৰত গৈ দেউতাক ক বোলে পান কাৰ্ড লাগে আৰু 3 কপি পিকচাৰ লাগে তেতিয়া সেই একাউণ্ট হ'ব গম পাইছা নে নাই এটা কাম কৰ তই এইটো লৈ যা কালি ৰাতিপুৱা নিম কালি ৰাতিপুৱা তোৰ দেউতাক কবি ভোটাৰ আই কাৰ্ড লাগে আৰু 3 কপি পিকচাৰ লাগে হা পান কাৰ্ড নহ'লেও হ'ব ভোটাৰ আই কাৰ্ডটো লাগিবই যা তই লৈ যা কালি আহিবি ৰাতিপুৱা আৰু পইচা এখনো লৈ আহিবি লগত পইচা লৈ আহিবি হা যা কিনো হ'ব গাঁৱৰ চলিবিলাক কেলা পাগলা হৈছে এইটো কাৰণে কিবা আনিলি আনছো কি আনিলি চাওঁ পান কাৰ্ড আই কাৰ্ড এইবিলাক পাৰ্চত ক'ৰ পৰা আনিলি দেউতাৰ ঘৰৰ পৰা আনিছো এই নকবি আৰু ঘৰত চলিবলৈ আছে না এইবিলাক কান্দি থাকিব কি কয় পইচা নিছা পইচা পইচা নিছো 50 টকা নিছো 50 টকা আর 50 টাকা টিপিটো দে অলপ খাই দিওঁ টিপি অলপ খাওঁ আৰু 50 টকা দিবি তো নালাগে যা মই যদি চালো হৈছে ৰ এইটো লৈ যা আৰু মোবাইলটো দে সেইটো পালো আছো না চাহ এইটো আছে না মই খাই ল তোৰ এখন খুলি দি আছো আৰু 50 টকা দিবি কালি ভাবি না তইতো নাখানা তো চলি মানুহ দে মই অলপ খাই লওঁ টিপিটো বেছি মই নালাগে হৈ যা তোৰ এইটো তোৰ ইউটিউব একাউণ্ট হৈ যা এতিয়া মই কৈ আছো ৰ এতিয়া ছাবস্ক্ৰাইব কৰিবি ছাবস্ক্ৰাইব গম পাওঁ না যিমান মোবাইল আছে গাঁৱত যিমান মোবাইল আছে চব মোবাইলত ছাবস্ক্ৰাইব কৰিবি ৰাস্তাত মানুহ গ'লে মাতি লৈ আহিবি ছাবস্ক্ৰাইব কৰি দিবি ঠিক আছে দে আৰু 50 টকা দিবি দেই কি কম আৰু আপোনাৰ আপুনিতো চালে আৰু এনেকুৱা অৱস্থা আমাৰ অসমৰ হৈছে এতিয়া সৰু সৰু ছোৱালীবিলাকে ইউটিউব একাউণ্ট খুলি পিনে লিখা পঢ়া বাদ দি পেলাই মানে ইউটিউবৰ পিছত ধৰিছে চাওক এতিয়া কি হ'ব মই এনেই জাষ্ট ভিডিঅ' বনাইছোঁ নাজানো কিনে হৈছে মিলিছেনে নাই তো মিলিব লাগে তো চালেই আপুনি যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱাই অৱস্থা হৈ আছে আমাৰ অসমৰ এতিয়া চব এনেকুৱাই চলি আছে চ' আজিৰ কাৰণে বাই বাই